মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন নামৰ লেচনটোৰ 90 পৃষ্ঠাত থকা প্ৰশ্ন কেইটামান কৰি দেখুৱাই দিবলৈ লৈছোঁ। তোমালোকে মনোযোগ দি চাই যাবা। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল, আধুনিক পৰ্যায়বৃত্ত তালিকাই মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত থকা আসোঁৱাহবোৰ কিদৰে দূৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব যে মৌলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্ম হৈছে সিহঁতৰ পাৰমাণৱিক সংখ্যা। এই পাৰমাণৱিক সংখ্যাৰ ওপৰতেই আধুনিক পৰ্যায়বৃত্ত তালিকাখন আধাৰিত। আধুনিক পৰ্যায়বৃত্ত তালিকাই মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত থকা ভালেখিনি আসোঁৱাহ দূৰ কৰে। ইয়াৰ 1 নম্বৰটো হ'ল, মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাৰ প্ৰথমটো আসোঁৱাহ আছিল এই যে তেওঁ হাইড্ৰজেনক তালিকাত সঠিক স্থান দিব পৰা নাছিল। আধুনিক পৰ্যায়বৃত্ত তালিকাত হাইড্ৰজেনক প্ৰথম বৰ্গৰ একেবাৰে ওপৰফালে ক্ষাৰ ধাতুসমূহৰ ওপৰত ৰখা হৈছে, কিয়নো হাইড্ৰজেনৰ ইলেক্ট্ৰনীয় বিন্যাস ক্ষাৰ ধাতুবোৰৰ সৈতে একেই। ইয়াৰ 2 নম্বৰটো হ'ল যে মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত মৌলসমূহৰ পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত তালিকাবদ্ধ কৰাত দেখা গৈছিল যে অধিক পাৰমাণৱিক ভৰ থকা মৌল এটাৰ আপেক্ষিকভাৱে কম পাৰমাণৱিক ভৰসম্পন্ন মৌল এটাৰ আগতহে স্থান পাইছিল। উদাহৰণস্বৰূপে, বেছি পাৰমাণৱিক ভৰসম্পন্ন মৌল কোবাল্টক নিকেলৰ আগত স্থান দিয়া হৈছে। অৱশ্যে, আধুনিক পৰ্যায়বৃত্ত তালিকাত পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত মৌলসমূহ শ্ৰেণীবদ্ধ কৰোঁতে নিকেলৰ আগতে কোবাল্ট আহে, কিয়নো ইয়াৰ পাৰমাণৱিক সংখ্যা নিকেলতকৈ কম। ইয়াৰ পিছত 3 নম্বৰটো হৈছে, মেণ্ডেলিফৰ তালিকাত সমস্থানিকসমূহক বেলেগ বেলেগ স্থান দিয়া হোৱা নাছিল। অৱশ্যে, আধুনিক পৰ্যায়বৃত্ত তালিকাখন মৌলৰ পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হোৱা বাবে এটা মৌলৰ সকলো সমস্থানিককে একেটা স্থানতে আৰু একেটা বৰ্গতে ৰখা হৈছে। 4 নম্বৰটো হৈছে, মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাত দুটা মৌলৰ মাজত কিমানটা মৌল আৱিষ্কৃত হ'ব পাৰে তাৰ কোনো অনুমান কৰিব পৰা হোৱা নাছিল। কিন্তু আধুনিক পৰ্যায়বৃত্ত তালিকাত মৌলসমূহ তাৰ পাৰমাণৱিক সংখ্যাৰ ঊৰ্ধ্বক্ৰমত তালিকাবদ্ধ হোৱাৰ বাবে সেয়া অনুমান কৰাটো সহজ হৈ পৰিল। মই লিখি দিয়া উত্তৰটো তোমালোকৰ পাঠ্যপুথিৰ যে এয়া চোৱা যে পৰ্যায়বৃত্ত তালিকাৰ হাইড্ৰজেনক নিশ্চিতভাৱে কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাযায়। এইটো মেণ্ডেলিফৰ পৰ্যায়বৃত্ত তালিকাখনৰ মুখ্য সীমাবদ্ধতা আছিল। তেওঁ তালিকাখনত হাইড্ৰজেনৰ বাবে এটা সঠিক স্থান নিৰূপণ কৰিব পৰা নাছিল। মেণ্ডেলিফে মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণীবিভাজন কৰাৰ বহু পাছত সমস্থানিকসমূহ আৱিষ্কাৰ কৰা হৈছিল। মৌল এটাৰ সমস্থানিকবোৰ ৰাসায়নিক ধৰ্মসমূহ একে হয়, কিন্তু পাৰমাণৱিক ধৰ্মসমূহ বেলেগ বেলেগ আছিল। এইখিনি তোমালোকৰ কিতাপতে দিয়া আছে, মই লিখি দিছোঁ, সেইটো তোমালোকে লিখি লওক। ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে, মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তোমাৰ এই বাছনিৰ ভিত্তি কি? ইয়াৰ উত্তৰটো তোমালোকে চাই যাবা যে মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা 12। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 282, অৰ্থাৎ ইয়াৰ যোজক কক্ষত দুটা ইলেক্ট্ৰন আছে। বহিঃকক্ষত দুটা ইলেক্ট্ৰন আছে, যোজক কক্ষ বুলি কোৱা হয়। আধুনিক পৰ্যায়বৃত্ত তালিকা মতে একেধৰণৰ ইলেক্ট্ৰনীয় বিন্যাস থকা মৌলই একেধৰণৰ ৰাসায়নিক বিক্ৰিয়াত ভাগ লয়। ইয়াত চাবা, বেৰিলিয়ামৰ পাৰমাণৱিক সংখ্যা 4। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 22। কেলছিয়াম Ca, কেলছিয়ামৰ পাৰমাণৱিক সংখ্যা 20। ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2882। এতিয়া বেৰিলিয়াম আৰু কেলছিয়াম উভয়ৰে যোজক কক্ষত দুটাকৈ ইলেক্ট্ৰন আছে, গতিকে এই মৌল দুটাই মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া প্ৰদৰ্শন কৰিব। তোমালোকৰ কিতাপতো আছে। কিতাপৰ 2 বৰ্গৰ ধাতুসমূহ চোৱা, বেৰিলিয়াম, মেগনেছিয়াম, কেলছিয়াম, ষ্ট্ৰনচিয়াম, বেৰিয়াম, ৰেডিয়াম। এইকেইটাৰ কি হৈছে, ইয়াৰ আমি দুটা ধৰিছোঁ। ধৰা বেৰিলিয়াম আৰু তলত আছে কেলছিয়াম। ইহঁতৰ কি আছে, বহিঃকোলত দুটাকৈ ইলেক্ট্ৰন থকাৰ কাৰণে ইহঁতে মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া প্ৰদৰ্শন কৰিব। ইয়াৰ পাছৰ প্ৰশ্নবোৰ দি যাম, তোমালোকে ভালদৰে চাই যাবা।